এইবোৰ কাম দেখুৱাবলগীয়া নহয়, তথাপিতো কিছুমান মানুহ ভাবে যে ৰিলছ ভিডিঅ' বনাই বুলি এই বোৱাৰীগৰাকীৰ কাম নাই নেকি বুলি। কাম কাৰণো নাথাকে, সকলোৰে কাম থাকে আৰু আমাৰ বোৱাৰীসকলৰ বেছিকৈ কাম থাকে, কাৰণ আমি শুই উঠাৰ পৰা ঘৰ সাৰা, ঘৰ মোচা আৰু বাচন বৰ্তন ধোৱা, বিভিন্ন ধৰণৰ সৰু সৰু কাম থাকে আমাৰ বোৱাৰীসকলৰ। আৰু মই ৰিলছ ভিডিঅ' বনাই ভাল পাওঁ আৰু বনাই থাকিম। যোনে যি ভাবিব দিয়া, মোৰ একো দৰকাৰ নাই। আৰু এয়া বিস্কুট। কামৰ মাজত এনেকৈ চাহ খাই কোনে কোনে ভাল পায়, মই কিন্তু ভাল পাওঁ দেই। কামৰ মাজত এনেকৈ চাহ অকণমান খাবলৈ পালে কাম বেছিকৈ কৰিবলৈ ভাল লাগে মোক। লগতে মোৰ সৰুৰ পৰা চাহ খোৱাৰ অভ্যাস আছে, সেইকাৰণে মোৰ হাজবেণ্ডে জানে যে মই কাম কৰি থাকিলেই মোক চাহ বনাই আনিয়ে দিয়ে। আৰু শেষলৈকে দেখুৱাব নোৱাৰিলোঁ, এয়া মই ধান মাৰি আদায় হ'ল আৰু এতিয়া ৰ'দত এনেকৈ মেলি দিলোঁ। তো বাই বাই।